এই কাটটো সিধা কৰি অলপ লাহেকে দে আর সিলিং কাট সিলিং হোক সিলিং কাট হোক আরে এই সুকি তো লাগে না সুকি হেলা है সিলিং হোক দাদা হেইটো এটা কিবা লৈ যাও চিৰিকি নাই ন গেছ ওলাব পৰা নাই না এবাৰ জ্বলিলেতো আৰু লগে লগে কাৰেণ্ট বন্ধ কৰি দিছোঁ নহ'লে ৱায়াৰো জ্বলি আছেতো নহ'লে আকৌ শ্বৰ্ট চাৰ্কিট হ'লে সেইটো আৰু গাড়ি ছোটে লো ডাক কি আমি শুনে দোকান মধ্যে এই যে লাং আপন তো উনি দিলো উঠুনি পৰা নহয় উঠুনি পৰা দৰ্জাটো এনে খুলি দিব লাগিছিলে তে অলপ কমিলে হয় দৰ্জা বন্ধ পানী মাৰি আছোঁ ওপৰৰ পৰা বহি আছে আৰু ৰবৰটো খৰিটো বেছি জ্বলা নাই আৰু একটাহে খৰি লগাইছে এইটো জুইটো জ্বলি আছে মই এইখিনিতে তেতেলী গছৰ ওচৰত বহি আছে চাই আছে এইফালে খৰি জুই বেছি জ্বলা নাই জুইটো কেনেকা নাই জুইটো মানে কেনেকা লাগিছে এতিয়া মই চৌকাৰ ভিতৰত আছে বেছিটো একদম মানে বাঁহ খৰি লগাই দিয়া এনেকাতো নহয় এনেকা জ্বলা নাই আৰু কমকৈ জ্বলিছে লেকিন ৰবৰটো অলপ ওচৰতে লগাইছে নেকি এইটো কাৰণে গৰম পাই কিনি এইটো হেৰি হৈ গৈছে দেই মোৰ সম্ভৱ এতিয়া মোকে এইটোৱে মানুহজনৰ কিবা হৈছে নেকি নাই মানুহটো একো হোৱা নাই মই কোচিছ কৰিছোঁ হ'লেও দেই মই বচাব খুজিছে তথাপি আৰু মই কি কৰিম আৰু নাই আপোনাৰ নামটো কি হয় মোৰ নামটো কানু হয় ৰবৰটো কিমান হ'ব ৰবৰটো 20টা কম হ'লে 300টা এনেই ৰেট কিমান হ'ব মাৰ্কেট প্ৰাইচ কিমান হ'ব আমাৰ ভাইটি জানিব এনেই আপুনি জনামতে কিমান হ'ব এতিয়া কমচে কম এনে 50-60,000 মানে তাৰ ওচৰতে জুই জ্বলাইছিলে তাৰপিছত এইটো গৰম পাই কিনি ৰবৰটো জ্বলি গ'ল ৰবৰটো মালিকৰ আমাৰ নামটো কি হয় টাইটেলটো কি হয় চাৰনকি কি লিখে এইটো টকবি লিখে নেকি চাৰনকি দেই